আজিৰ এই অনুষ্ঠানলৈ, যিটো অনুষ্ঠান আমি প্ৰত্যেক মঙ্গলবাৰে সন্ধিয়া 6:30 বজাত খেতিৱালাৰ উদ্যোগত আমি আৰম্ভ কৰোঁ, সেই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। খেতিৱালা কানেক্টিং ফাৰ্মাৰ্ছ উইথ ফাৰ্ম ড্ৰিমাৰ্ছ ই হৈছে কৃষক আৰু কৃষি উৎসাহীসকলক একেলগে একেখন মঞ্চত ৰখাৰ এক প্ৰয়াস। খেতিৱালাই কৃষক সবলীকৰণৰ বাবে সকলো ক্ষেত্ৰত বিভিন্ন ধৰণৰ অংশীদাৰৰ কাম কৰে। খেতিৱালাই কৃষক সবলীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহি 8টা বিভিন্ন পদক্ষেপ হাতত লৈ চেষ্টা অব্যাহত ৰাখিছে। তাৰ ভিতৰত কেইটামান পদক্ষেপ মই আপোনালোকক ক'বলৈ বিচাৰিছো যে এটা হ'ল খেতি কল্যাণ। খেতি কল্যাণ বিভাগে কৃষকসকলক অংশীদাৰী পদ্ধতিত প্ৰয়োজনীয় বিনিয়োগ প্ৰদান কৰে, যাৰ দ্বাৰা খেতিয়কসকলৰ ঋণৰ বোজা আৰু মানসিক চাপ দুয়োটাই হ্ৰাস হয়। আৰু এটা বিভাগ আছে, সেইটো হ'ল খেতি কেন্দ্ৰ। এই বিভাগে প্ৰতিটো মণ্ডলত একোটা কেন্দ্ৰৰ জৰিয়তে খেতিয়কসকলক বিভিন্ন ধৰণে সহায় আগবঢ়ায়। একোটা কেন্দ্ৰৰ পৰা একোজন খেতিয়কে 16 ধৰণৰ বিভিন্ন ধৰণৰ সেৱা লাভ কৰিব পাৰে। খেতিৱালাৰ আৰু এটা বিভাগ হ'ল খেতি কৰ্ণাৰ। খেতি কৰ্ণাৰ হ'ল যে খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰলৈ লৈ যাবলৈ পাৰে, যাতে খেতিয়কজনৰ লাভ হয়। খেতি সামিট এই বিভাগত খেতিৱালাই কৃষি আৰু কৃষৰ লগত জড়িত ক্ষেত্ৰসমূহত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আয়োজন কৰে, যাৰ জৰিয়তে আধুনিক কৃষি পদ্ধতিৰ বিষয়ে কৃষকসকলে বুজি পোৱাত সুবিধা হয়। খেতি কোষ এই বিভাগত খেতিৱালাই অংশীদাৰী পদ্ধতিত পোনপটীয়াকৈ খেতিয়কৰ লগত খেতি কৰে। আৰু এটা বিভাগ আছে খেতি আলোচনী এখন আছে, যিখন বৰ্তমান ইংৰাজী ভাষাত চলি আছে আৰু অতি শীঘ্ৰেই তেলেগু, কন্নড় আৰু হিন্দী ভাষাত ষ্টাৰ্ট হ'ব। আৰু এই খেতিৱালা মেগাজিনখনে আধুনিক কৃষি পদ্ধতি, কৃষি সংবাদ, নতুন উদ্ভাৱন, বজাৰৰ অৱস্থা আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলক সামৰি লৈছে। খেতি পুৰস্কাৰ বিভাগ এটা আছে। এই বিভাগটোৱে কৃষি আৰু কৃষিৰ লগত জড়িত ক্ষেত্ৰসমূহত সফলভাৱে কাম কৰা লোকসকলক চিনাক্ত কৰি তেওঁলোকক সন্মান আৰু পুৰস্কাৰ প্ৰদান কৰে। কেভি সংলাপ বুলি এটা বিভাগ আছে, যাক অসমীয়া নামাকৰণ হৈছে খেতি সংলাপ। ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত খেতি সংলাপ চলি আছে আৰু এই প্ৰচেষ্টাৰ জৰিয়তে কৃষক আৰু ছাত্ৰ ছাত্ৰী উভয়েই লাভৱান হ'ব। আৰু এই অনুষ্ঠানত আমি কৃষি বিশেষজ্ঞসকলক আমন্ত্ৰণ কৰি আনি বিভিন্ন ধৰণৰ কৃষি বিষয়ক আলোচনাবোৰ চলাই আছো। আহক আমি সকলোৱে মিলি ভাৰতবৰ্ষক কৃষি ক্ষেত্ৰত শীৰ্ষস্থানত উপনীত কৰিবলৈ একত্ৰিত হওঁ। আজিৰ অনুষ্ঠানটো হ'ল আমাৰ পিগ ফাৰ্মিং, হেল্থ হাইজিন আৰু প্ৰফিটেবিলিটি। আজি আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছো এজন সফল কৃষি উদ্যোগী, যিয়ে নিজৰ ব্যৱসায় আৰু দৃঢ় সংকল্পৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি আৰু উদ্যোগিতাৰ ক্ষেত্ৰত এক অনন্য উদাহৰণ স্থাপন কৰিছে। তেখেত হ'ল নলবাৰীৰ বানেকুচি অঞ্চলৰ শ্ৰী বিশ্বজ্যোতি কাকতি। তেখেতে গোৱালপাৰাৰ সৈনিক স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি পাছলৈ ফাৰ্মাচী বিষয়ত ডিগ্ৰী অৰ্জন কৰে। 2004 চনত তেখেতে লক্ষ্মী মেডিকজ নামৰ এখন সৰু ফাৰ্মাচীৰে নিজৰ ব্যৱসায় যাত্ৰা আৰম্ভ কৰে। তাৰ পিছত তেখেতে ব্লক ফাৰ্মাচিষ্ট হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে। কিন্তু কৃষি উদ্যমিতাৰ দিশে আগবঢ়াৰ দৃঢ় সংকল্পৰে চৰকাৰী চাকৰি এৰি কৃষি ক্ষেত্ৰত বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। এইদৰে 2016 চনত তেখেতে লক্ষ্মী এগ্ৰি প্ৰডাক্ট নামৰ এখন কৃষি ফাৰ্ম আৰম্ভ কৰে। পাছত 2018 চনত তেখেতে এই ফাৰ্মৰে অংশ হিচাপে গাহৰি পালন আৰম্ভ কৰে আৰু লগতে বৰ্জ্য ব্যৱস্থাপনা প্ৰণালী এটাও স্থাপন কৰে। খেতিলৈও বা কৃষিলৈও যে পৰ্যটনৰ আগমন ঘটাব পাৰি, তাৰ এটা উজ্জ্বল নিদৰ্শন নলবাৰীত দাঙি ধৰিছে আৰু এগ্ৰ টুৰিজম বিষয়টোক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। আজিৰ দিনত তেখেত এক অনুপ্ৰেৰণাদায়ক কৃষি উদ্যোগপতি হিচাপে উদাহৰণ স্থাপন কৰিছে, যি নিজৰ পৰিশ্ৰম, জ্ঞান আৰু বিবেচনাৰে বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালনক এক লাভজনক ব্যৱসায় ৰূপে প্ৰতিষ্ঠা কৰিছে। সেইগৰাকী ব্যক্তি শ্ৰী বিশ্বজ্যোতি কাকতি আমাৰ মাজত উপস্থিত আছে। তেখেতক মই পুনৰবাৰ স্বাগতম জনাইছো। নমস্কাৰ, মই বিশ্বজ্যোতি কাকতি। বৈজ্ঞানিক ভিত্তিত আমি কি ধৰণে গাহৰিটো পালন কৰিব পাৰো বা এইটো এটা প্ৰফিটেবল বিজনেছ কি ধৰণে কৰিব পাৰো, সেই সংক্ৰান্তত আমি আজি অলপ কথা পাতিব বিচাৰিছো।
2016 চনৰ পৰা মই এখন লক্ষ্মী এগ্ৰি প্ৰডাক্ট নামৰ ফাৰ্মৰ সৈতে জড়িত। তাত আমি 2018 চনৰ 9 ছেপ্টেম্বৰৰ পৰা আমি গাহৰি পালন আৰম্ভ কৰিছোঁ। তাৰ পৰা মই বিভিন্ন শিতানত ট্ৰেইনিং লৈছোঁ গাহৰি পালনৰ ওপৰত। আমি প্ৰথমতে ধৰক গাহৰি পালন যেতিয়া কৰিবলৈ যাওঁ, প্ৰথমতে হয় চিলেকশ্যন অফ প্লেচ। আমি কেনেকুৱা ধৰণৰ জেগা এডোখৰ বাছি ল'ম য'ত আমি গাহৰিটো পালন কৰিম। তাৰ জেগাডোখৰ হ'ব লাগে যে ঘৰৰ পৰা অকণমান আঁতৰত হ'ব লাগে, যাতে গুণ বা ওচৰত গুণ নাপায় মানুহে। তাৰপিছতে জেগাখিনি ধৰক ডেম্প হ'ব নালাগে বা বানপানী হোৱা জেগা বা পানী উঠা জেগা হ'ব নালাগে। ফ্ল'ৰবোৰ যাতে নিট এণ্ড ক্লিন হয়, তাত যাতে চিপেজ নহয় যাতে, আৰু অলপ ৰ'দ পৰা হ'ব লাগে জেগাখিনি, যাতে ৰ'দ পৰে, কাৰণ নহ'লে তলৰ মজিয়াখন কি হ'ব, সেমেকি থাকিব। সেমেকি থাকিলে তাৰ পৰা গাহৰিৰ প্ৰব্লেম হ'ব পাৰে। আৰু তাত কি হয় বেচিকেলি যে যাতে ধুনীয়াকৈ বতাহ চাৰ্কুলেশ্যন হ'ব পাৰে, তেনেকুৱা হ'লে ভাল হয়। গাহৰি পালনৰ কাৰণে প্লেচ চিলেকশ্যনটো বহুত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। নেক্সট হ'ল ঘৰ, হাউচিং। ঘৰ বহুত ধৰণৰ হ'ব পাৰে, যাৰ কেপাচিটি অনুযায়ী ঘৰ বেলেগ বেলেগ ধৰণৰ হয়। যেনে গ্ৰীণ হাউচ টাইপ হ'ব পাৰে, ক্ল'জ টাইপ হ'ব পাৰে, তেনেকুৱা, বা অপেন টাইপ হ'ব পাৰে, যে আমি অপেন ঘৰতে আমি কৰিব পাৰোঁ। আৰু ইয়াত সাধ্য অনুযায়ী এনেকুৱা ঘৰৰ বিশেষ যে ইয়াত খালি 2-3টামান কথা মনত ৰাখিবলগীয়া থাকে, যে ফ্ল'ৰখন সদায় পকী হোৱাটো প্ৰয়োজনীয়তা থাকে, কাৰণ নহ'লে গাহৰিয়ে কি কৰিব, সেইখিনি খান্দি পেলাই তাত মানে ফ্ল'ৰখন ভাল লাগিব। ফ্ল'ৰখন কনক্ৰিটৰ হ'ব লাগে, আৰু বাউণ্ডাৰী ৱাল হিচাপত ৱাল থাকিলে, বা কোনোবা যদি ভাবে এইখন টিনৰো বনাব পাৰি, কিন্তু সেইবোৰ আকৌ মেৰামতি বহুত কৰিবলগীয়া থাকে, কাৰণ গাহৰি মুখখন বহুত ষ্ট্ৰং হয়। মুখখনেৰে তেওঁলোকে খুব খুন্দি ভাল পায়, বা তেওঁলোকে মানে মুখখন ব্যৱহাৰ কৰে। ফ্ল'ৰিং আৰু ছাইড ৱাল থকাটো বহুত জৰুৰী, থাকিলে ভাল। তাৰপিছতে ৰুম, ধৰক বিভিন্ন ধৰণৰ ৰুম থাকিব। আৰু ফাৰ্ম চাওক, গাহৰি ফাৰ্মত 2 ধৰণৰ ফাৰ্ম থাকে। এখন হ'ল ফেটেনিং ফাৰ্ম, এখন হ'ল ব্ৰিডিং ফাৰ্ম। মানে য'ত আমি গাহৰিৰ পৰা প্ৰজনন কৰিম, আৰু বোলে গাহৰি আমি ডাঙৰ কৰি বিক্ৰী কৰিম। 2 ধৰণৰ ফাৰ্ম কৰিব পাৰে। আমি যদি বিজ্ঞানিক ভিত্তিক গাহৰি ফাৰ্ম এখন কৰোঁ, তাত 2টা বস্তু থকাটোৱেই জৰুৰী। কাৰণ আমাক সময়টো এনেকুৱা হ'ব যে আমাক এটা সময়ৰ পিছতে অলপ পইচাৰ প্ৰয়োজন হ'ব। তেতিয়াহ'লে আমাৰ যদি ফেটেনিং ফাৰ্ম থাকে, তেতিয়াহ'লে তাৰ পৰা আমি পইচাটো লাহে লাহে তাৰ পৰা আমি পাব পাৰোঁ। আৰু কি আমাক ব্ৰিডিং ফাৰ্ম লাগিব, কাৰণ ব্ৰিডিং ফাৰ্মত আমাৰ প্ৰফিটেবিলিটিটো বেছি। কাৰণ গাহৰি আপোনালোকে জানে যে মিনিমাম 8টা পোৱালি দিয়ে, আৰু গাহৰি 21টালৈ পোৱালি আমি পাইছোঁ এতিয়ালৈকে এবাৰ ব্ৰিডিঙত। তাৰপিছত আমাৰ মেজৰ ইছ্যু হয় বায়'ছিকিউৰিটি মেজাৰ্ছ। আপোনালোকে জানে যে এতিয়া আফ্ৰিকান স্ৱাইন ফিভাৰ আউটব্ৰেক বহুত জেগাতে হৈছে। আফ্ৰিকান স্ৱাইন ফিভাৰটো এটা বিৰাট ৰিস্কি ফেক্টৰ, যিটোৰ কাৰণে গাহৰি বিজনেছো বহুতখিনি এতিয়া আনষ্টেবল হৈ আছে। এতিয়া খামতি মাৰ্কেটটো আনষ্টেবল। বৰ্তমান গাহৰি পালন কৰিবলৈ লওঁতে বিশেষকৈ আমি সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যে বায়'ছিকিউৰিটি মেজাৰ্ছটো আমি একদমেই ইম্পৰ্টেণ্টলি চাব লাগিব, যিটোৱে আমাক আমাৰ ফাৰ্মখন ৰক্ষা কৰিব। আমি ধৰক বায়'ছিকিউৰিটিটো আমি 3 লেয়াৰ বায়'ছিকিউৰিটি মেজাৰ্ছ কৰোঁ বেচিকেলি, যাতে আমাৰ ফাৰ্মখন নিৰাপত্তাত থাকে। যে আমাৰ ধৰক বাহিৰৰ পৰা দানা আহে, দানাখিনি আপোনালোকে চেনিটাইজ কৰিব লাগিব। তাত চেনিটাইজাৰ পোৱা হয়, ফাৰ্ম ছেভ হয়, বা বিভিন্ন ধৰণৰ বজাৰত, মই ব্ৰেণ্ড নেমবোৰ ক'ব খোজা নাই, বিভিন্ন ধৰণৰ ডিছইনফেক্টেণ্ট পোৱা যায়, যিবোৰেৰে আমি ফিড হওক, গাড়ীখন হওক, অহা মানুহজন হওক, তাত
নিয়া ইকুইপমেণ্টবোৰ যিকোনো বস্তু আমি ফাৰ্মখনৰ ভিতৰত সোমাওঁ গোটেইখিনি আমি চেনিটাইজ কৰিব লাগে। 2 নম্বৰতে পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট, যে আমি ধৰক ফাৰ্মখনত যাওঁতে এযোৰ জোতা পিন্ধি যাব লাগে, তাৰপিছত এটা টুপি পিন্ধি যাব লাগে, হাত মোজা এযোৰ পিন্ধি যাব লাগে, আৰু লগতে আমি ফুটবাথ, মানে যাতে সোমোৱাৰ লগে লগে পটাছ দি পেলাই, পটাছ পানীত দি পেলাই থৈছোঁ, তাত জোতাযোৰ ডিপ কৰি গৈছোঁ। গতিকে বায়'ছিকিউৰিটি মেজাৰ্ছটো বহুত বহুত ইম্পৰ্টেণ্ট গাহৰি ফাৰ্মাৰ্ছৰ কাৰণে। আৰু আজিৰ ডেটত আপোনালোকে জানে যে গাহৰিটো মানে আফ্ৰিকান সোৱাইন ফিভাৰটো এনেকুৱা এটা ৰূপ লৈছে বিশেষকৈ অসমত, যিটোৰ কাৰণে আমি যথেষ্ট কষ্ট পাইছোঁ বা যথেষ্ট ফাৰ্মাৰ্ছকৰ গাহৰিৰ ক্ষেত্ৰত বহুতখিনি মানে লছৰ সন্মুখীন হৈছে। ইয়াত আমাৰ অকণমান গভৰ্ণমেণ্টৰ পদক্ষেপটো আগতে আছিল, এতিয়া গভৰ্ণমেণ্ট পদক্ষেপ বিশেষ দেখা পোৱা যোৱা নাই। আৰু আগতে এটা গভৰ্ণমেণ্টৰে এটা ইঞ্চুৰেঞ্চ আছিল যে 40 টকাতে গাহৰিবোৰ ইনচিয়ৰ্ড হৈছিল। আজি 5 বছৰৰ পৰা, মই জনাত 5 বছৰমানৰ পৰা ইঞ্চুৰেঞ্চটো বন্ধ কৰি দিয়া হৈছে। তো গাহৰিত এতিয়া এনেকুৱা নহয় যে গাহৰি ইনচিয়ৰ্ড নহয়, কিন্তু ইনচিয়ৰ্ড হয়, বা বাজাজৰ পৰা হয় বা বেলেগ বেলেগ কোনোবা আৰু চাগে বেলেগ কোম্পেনীও কৰে। কিন্তু ইয়াত দেখিবলৈ পোৱা যায় যে 6 মাহ পাৰ হ'লেহে গাহৰিখিনি ইনচিয়ৰ্ড হয়। গতিকে 6 মাহ পাৰ হৈ পেলাই, আৰু ইয়াৰ যিটো ইনচিয়ৰ্ড এমাউণ্টটো বহুত ডাঙৰ, 1400ৰ পৰা 1500 টকা, 20,000 টকা মাত্ৰ ইয়াত মানে পলিচিৰ ভেলু হয় 20,000 টকা এটা এটা গাহৰিত। আৰু 6 মাহ যদি পাৰ হয়, 6 মাহ পাৰ হোৱাৰ পিছত গাহৰিটোৰ বেচিব পৰাই হয়। তো মানে ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বা ইমান এটা মই নাভাবোঁ যে ইঞ্চুৰেঞ্চটো এতিয়াও মানে ইমানখিনি আমাক লাভদায়ক হ'ব। কাৰণ আমি যিহেতু ধৰক ব্ৰিডিঙৰ ক্ষেত্ৰত বেলেগ কথা, যে মোৰ যদি ব্ৰিডিং এনিমেল আছে, চাউজ আছে বা মাইকী গাহৰিখিনিক আমি হয়তো কৰিব পাৰোঁ, কিন্তু যিখিনি আমি ফেটেনিং মানে মাংসৰ কাৰণে উপযোগী কৰি বিক্ৰী কৰিব ওলাইছোঁ, 6 মাহ 7 মাহত সেইখিনি গাহৰি আমাৰ ওলায়ে যায়। গতিকে সেইখিনিত আমাৰ ইঞ্চুৰেঞ্চটো 6 মাহতহে কৰে তেওঁলোকে। আৰু সেইটোৰ কাৰণে কিবা কিবি তেওঁলোকৰ ক্ৰাইটেৰিয়াও আছে, ক্ৰাইটেৰিয়াখিনি যে আছে। আৰু ইঞ্চুৰেঞ্চটো বহুত বেছি এতিয়া প্ৰমোট হোৱা নাই। যিহেতু আগতে গভৰ্ণমেণ্টৰ এটা ইঞ্চুৰেঞ্চ আছিলে, 40 টকাতে হৈছিল, 8,000 টকালৈকে আছিলে। সেইটো এতিয়া ক্ষেত্ৰত এতিয়া ইমান প্ৰয়োগ মানে গভৰ্ণমেণ্টৰ স্কিমটো এতিয়া বন্ধ হৈ আছে। তো আমি প্ৰাইভেটলিহে যদি কিবা ছিকিউৰিটি মানে ফাৰ্মখনৰ যদি ছিকিউৰিটি কৰিব খোজোঁ, তেতিয়াহ'লে আমি প্ৰাইভেট ইঞ্চুৰেঞ্চ সেৱাহে ল'ব লাগিব। আমি বিশেষকৈ কথা পাতিব খুজিছোঁ এতিয়া যে ফাৰ্ম এখনত যদি আমি প্ৰফিটেবলি, আমি যদি লাভৱান কৰিবলৈ হয়, যে আমি কি ধৰণে ফাৰ্মখন আগবঢ়ালে আমি লাভৱান হ'ব পাৰোঁ। যিটো মই মোৰ ক্ষেত্ৰত মই কৰোঁ, সেইটো বস্তু মই আপোনালোকক ক'ব খুজিছোঁ। যে আমি ধৰক গাহৰি ফাৰ্মত জানে যে 5জনী মাইকী গাহৰিৰ এগেইনষ্টত আমি এটা এটা মতা গাহৰি ৰাখোঁ। আজিকালি আৰ্টিফিচিয়েল ইনচিমিনেশ্যনো হয়, তো সেইটো আপোনালোকে চাব পাৰে। কিন্তু মই ভাবোঁ যে আৰ্টিফিচিয়েল ইনচিমিনেশ্যনতকৈও যে আমি ভাল যদি এটা ৰাখোঁ, মানে মতা গাহৰি এটা ৰাখোঁ, সেই মতা গাহৰিটো আমাৰ বেছি লাভদায়ক হয়। যে আমি কি কৰিব পাৰোঁ, যে আমি ধৰক ফাৰ্ম এখন আজি নতুনকৈ আৰম্ভ কৰিছোঁ, ফাৰ্মখন যদি আমি নতুনকৈ আৰম্ভ কৰিছোঁ, আমি প্ৰথম মাহৰ পৰা কি কৰিম, যে 5টাকৈ আমি খাহী পোহা আৰম্ভ কৰিলোঁ, বা কোনোবাই 2টা পোহে, 3টা পোহে, যাৰ যেনেকৈ কেপাচিটি অনুযায়ী নিজৰ খাহী কেইটামান পুহিলে কি হয়, আমি এটা সময়ৰ পিছতে এটা ৰিটাৰ্ণ পাবলৈ সক্ষম হওঁ। কাৰণ আমি ধৰক গাহৰিটো জানেই আপোনালোকে, ইয়াত মানে এক্সপনেনচিয়েল গ্ৰ'থ, পটককৈ গাহৰিটো যে পোৱালি হ'ল, 10টা পোৱালি হ'ব, 10টা পোৱালি যদি 3 মাহ ৰাখোঁ, বা 3 মাহ ৰখাৰ লগে লগে সিহঁতক আকৌ স্পেচ জাগা লগা হ'ব, তো আমাৰ ৰুমৰ প্ৰয়োজন হয়। যে আমি ধৰক যে ষ্টাৰ্ট কৰিলোঁ 3টা ৰুমেৰে যদি আমি ষ্টাৰ্ট কৰোঁ, বা 4টা ৰুমেৰে যদি আমি গাহৰি ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ, আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, আমি মাহে মাহে প্ৰথম মাহত আমি 5টা মাইকী গাহৰি কিনিলোঁ, এটা মতা গাহৰি কিনিলোঁ। তাৰ পৰা সাধ্য অনুযায়ী, যে মই 5টাৰে কথাটো কৈছোঁ, কোনোবাই 2টাও কৰিব পাৰে, 3টাও কৰিব পাৰে, 5টাকৈ যদি আমি প্ৰত্যেক মাহে যদি খাহী পুহোঁ, কিনি পেলাই পোহা আৰম্ভ কৰোঁ,
আৰু সেইটো আমি কণ্টিনিউ কৰিম 6 মাহৰ কাৰণে। প্ৰত্যেক মাহতে আমি 5টা আমি খাহী কিনি যাম। কিনি যোৱাৰ পিছত কি হ'ব, যেতিয়া আমাৰ 7 মাহ পাব আৰু আমি যদি এটা প্ৰপাৰ ফিড ইউজ কৰোঁ, প্ৰপাৰ ধৰক মই কৈছোঁ যে এটা ভাল দানাটো কোনোবাই নিজে বনাবও পাৰে। ইয়াতে গাহৰি পালনত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল FCR, ফুড কনভাৰ্জন ৰেচিঅ'। মই কিমান দানা দিম, সেই দানাৰ পৰা মই কিমান ৱেট পালোঁ, এইটো বহুত জৰুৰী। মই যদি আজি আৰু প্ৰত্যেকটোৰে কি হয়, গাহৰিটো আমি এডাল মিজাৰিং স্কেল, আমি যে গাহৰি ফাৰ্মখন মোৰ ঠিকে ঠাকে হৈ আছে নে নাই মই কেনেকৈ গম পাম? গাহৰি ফাৰ্মখনত আমাৰ এটা ডিজায়াৰ যে সপ্তাহত এটা আমি যদি সৰু 8 কেজিৰ পোৱালি এটা আনিছোঁ, যে সপ্তাহত সি 2 কেজি ওজন হ'ব লাগে। সেই 2 কেজি ওজনটো হৈছে নাই? আৰু আমি ফিড এটা গাহৰিৰ 4% বডি ৱেটত, মানে ওজনৰ মাত্ৰ 4% দানা দিব লাগে। আৰু সেই দানাটো আমি দুবাৰত দিওঁ। দিনটোত দুবাৰত আমি বিশেষকৈ গাহৰি ফিডটো দুবাৰ দিয়া হয়। আৰু আমি এটা যদি বিজনেছ প্লেন হিচাপে কওঁ যে আমি গাহৰিটোৰ পৰা অলপ প্ৰফিটেবলি কেনেকৈ হ'ব, বিজনেছ প্লেন হিচাপে ক'বলৈ হ'লে যে আমি যদি প্ৰত্যেক মাহে এটলিষ্ট প্ৰথম 6 মাহৰ কাৰণে যদি আমি 5টা বা 2টা, 3টা যদি আমি খাহী কিনা আৰম্ভ কৰোঁ, তেতিয়াহ'লে কি হ'ব যে আমি প্ৰথম মাহত 5টা কিনিলোঁ, নেক্সট মাহত 5টা কিনিলোঁ, তৃতীয় মাহত 5টা কিনিলোঁ, চতুৰ্থ মাহত 5টা কিনিলোঁ, পঞ্চম মাহত 5টা কিনিলোঁ। তেনেকৈ যদি আমি মাহে যদি গাহৰিখিনি কিনি গৈ থাকোঁ, ঠিক 7 নম্বৰ মাহত কি হ'ব, আমি প্ৰথম মাহৰ গাহৰিখিনি আমি বেচিবলৈ পাৰিম, সক্ষম হ'ম। তেতিয়া কি হ'ব, আমাৰ হাতত ধৰক আমি 5টা গাহৰি, এভাৰেজ যদি আমি এতিয়া বজাৰ মূল্য 200 পৰা 240 টকা চলি আছে পাৰ কেজি বডি ৱেট। তো আমি 100 কেজি একুৱাৰ কৰিব পাৰোঁ 6 মাহত, যদি আমি প্ৰপাৰ ফিড দিওঁ, আমি যদি পেলুৰ ঔষধখিনি ঠিকে ঠাকে দিওঁ, আমি যদি মিনাৰেল মিক্সাৰখিনি ঠিকে দিওঁ, তেতিয়াহ'লে আমি 6 মাহতে তাৰ বডি ৱেট 100 কেজি ধুনীয়াকৈ পাব পাৰি। ইভেন 5 মাহতো 100 কেজি বডি ৱেট পাব পাৰি, যদি ব্ৰিডটো ভাল হয়। ব্ৰিড চিলেকশ্যনটো বহুত ডাঙৰ বস্তু। তো এই ব্ৰিড চিলেকশ্যন টো মানে ইনব্ৰিডিং হ'ব নালাগে। যদি আপোনাৰ ইনব্ৰিডিং নহয় বা ভাল ব্ৰিড হয়, তেতিয়াহ'লে 5 মাহতো 100 কেজি পাব পাৰি। আমি ধৰিছোঁ 6 মাহত আমি 100 কেজি পাইছোঁ। আৰু 100 কেজি গাহৰি এটা বেচিলে আজিৰ তাৰিখত আমি 20,000 টকাৰ পৰা 25,000 টকা পাম। চ' আমি যদি 20,000 টকাকৈও পাওঁ, আমাৰ 7 নম্বৰ মাহত আমি 5টা গাহৰি বেচি পেলাই আমি পালোঁ 1 লাখ টকা। সেই 1 লাখ টকাটো আমি 2টা ৰুম বনাব পাৰোঁ। 40,000কে এটা ৰুমৰ আমাৰ খৰচ, 40,000কে 80,000 টকা। কাৰণ আমাৰ গাহৰিকেইটা চাওঁকেইটাই ইতিমধ্যে সিহঁতেও ডাঙৰ হৈ আহিছে, হিটত আহিব। তো সিহঁতৰ পোৱালি হ'লে আমাক নাৰ্চাৰী লাগিব, ফেৰয়িং ৰুম লাগিব। তো তেনেকৈ আমি অকণমানকৈও আগবাঢ়িব পাৰোঁ। ঠিক তেনেকৈ প্ৰথম মাহত আমি 1 লাখ টকা পালোঁ। 2টা ৰুম যদি আমি সাজি ওলাওঁ, 20,000 টকা যদি আমি দানাৰ কাৰণে ৰাখোঁ, নেক্সট মাহতো আকৌ 5টা গাহৰি ওলাব। যদি মই 5টাৰে ষ্টাৰ্ট কৰোঁ, নেক্সট মাহতো আমি আকৌ 1 লাখ টকা পালোঁ। আৰু আমি 2টা ৰুম বনালোঁ বা এটা ৰুম বনালোঁ, বা অলপ পইচা মোৰ ঘূৰিও আহিল। তেনেকৈ আমি ষ্টেপ বাই ষ্টেপ, কাৰণ আমাৰ 9 মাহত আকৌ আমাৰ নিজৰ পোৱালি আহিব। নিজৰ যেতিয়া পোৱালি আহিব, তাৰ পৰা আমি নিজৰ পোৱালিখিনি অকণমান ৰাখি অকণমান যদি বিক্ৰীও কৰিব খোজোঁ, তাৰ পৰা আমি বিক্ৰী কৰিবও পাৰোঁ। আৰু তাৰ পৰা আমি যিখিনি মতা গাহৰি, সিহঁতক খাহী কৰি পেলাই আকৌ আমাৰ নিজৰে বেটছ এটা ৰেডি কৰিব পাৰোঁ নেক্সট ফেটেনিঙৰ কাৰণে বা মাংসৰ কাৰণে বিক্ৰীৰ কাৰণে। তো মই ভাবোঁ যে এইটো এটা প্ৰচেছত আমি যদি ফাৰ্মখন আগবঢ়াই নিওঁ, আৰু প্ৰত্যেক মাহতে ঠিক তেনেকৈ 6 মাহ, যিহেতু আমি 6 মাহ প্ৰত্যেক মাহে 5টাকৈ গাহৰি কিনিছোঁ, 6 মাহ আমি ধুনীয়াকৈ মাহে গাহৰিখিনি বিক্ৰী কৰি ওলাই দিব পাৰিম। তো তাৰ পৰা আমাৰ কি হ'ব, আমাৰ হাতত এটা পইচা আহিলে, আৰু এইটো ইজি ইনভেষ্টমেণ্টটো আমি 6 মাহৰ পৰা আমাৰ ধৰক অলপকৈ এটা পাৰ্ট অফ ইনভেষ্টমেণ্ট আমাক ঘূৰি আহিব। তো তেনেকৈ আমি ধৰক যদি কৰিব খোজোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ এটা কি হ'ল, কাৰণ ব্ৰিডিং ফাৰ্মত এটা কি থাকে, প্ৰথমে আমি নতুন ব্ৰিডাৰ হিচাপে
অকণমান পিৰিয়ডটো দীঘলীয়া হয়, কাৰণ 6 মাহত বা 5 মাহত গাহৰিজনী শীতত আহিলে আকৌ 114 দিন গাহৰিজনী তেওঁৰ প্ৰেগনেঞ্চি পিৰিয়ড থাকিব। সেই প্ৰেগনেঞ্চি পিৰিয়ডৰ পিছত পোৱালিখিনি ডাঙৰ হ'বলৈ আকৌ এমাহ লাগিব। সেই এমাহৰ পিছতহে আমি বিক্ৰী কৰিব পাৰোঁ। অৰ্থাৎ 6-3ও যদি মই ধৰোঁ, 4, 6, 4, 10, 11 মাহ, অলমষ্ট 10ৰ পৰা 11 মাহৰ সময়ছোৱালৈকে আমি ধৰক তেনেকুৱা পইচা মুখ দেখা পোৱা নাযায় প্ৰথম ক্ষেত্ৰত। আৰু কি হয়, প্ৰথম যেতিয়া আমাৰ পোৱালি হয়, কেতিয়াবা 6টাও হয়, 8টাও হয়, আৰু সেইটো ডিপেণ্ড কৰে আপোনাৰ যিটো আমি ছাৰ্ভিচ দিওঁ সেই ছাৰ্ভিচৰ ওপৰত ডিপেণ্ড কৰে। গতিকে ছাৰ্ভিচটো আমি মিনিমাম 3বাৰ ছাৰ্ভিচ দিব লাগে। মতা গাহৰি এটাই এটা ছাৰ্ভিচৰ পিছত আনটো ছাৰ্ভিচলৈকে 4 দিন ৰেষ্ট পাব লাগে, মিনিমাম 4 দিন ৰেষ্ট পাব লাগে। আৰু তেওঁ ছাৰ্ভিচটো ৰাতিপুৱা দিলে, যদি আকৌ দিনৰ সময়ত উলিয়াই থলে, আকৌ গধূলি এবাৰ দিলে, আকৌ নেক্সট দিনা ৰাতিপুৱা যদি দিয়ে, আৰু ব্ৰিডটো যদি ভাল হয়, ইনব্ৰিডিং যদি নহয়, প্ৰথম বাৰতো 10ৰ পৰা 12টা পোৱালি ধুনীয়াকৈ পাব পাৰি। আৰু ছেকেণ্ড টাইমৰ পৰা আকৌ ধৰক পোৱালিৰ সংখ্যা বেছি পোৱা হয়। আমি এভাৰেজটো 8টাকে পোৱালি পাওঁ বুলি ধৰোঁ, যিহেতু অলপ দুটা এটা মৰ্টেলিটি থাকে। টেপিং হয়, টেপিং নহ'বলৈ হাউচিংটো কৰিলে এটা টেপিং নহ'বলৈ আমি কিছুমান পদক্ষেপ ল'ব লাগে। তো সেইবিলাক বস্তু পিছে পৰে ডিছকাছ কৰা হ'ব, কাৰণ বহুতকেইটা টপিকৰ ওপৰত কথা ক'লে ৰৈ যাব বস্তুবোৰ। মই ভাবোঁ যে আমি এটা যদি লগতে ফেটেনিঙো যদি ওলাই লৈ যাওঁ, ফেটেনাৰ্ছো যদি লৈ যাওঁ, তেতিয়াহ'লে গাহৰি ফাৰ্মখনত এক্সটেনশ্যন কৰিবলৈ সহজ হয়, আৰু আমি এটা ধুনীয়াকৈ তাৰ পৰা এটা ৰিটাৰ্ণ পাব পাৰোঁ। ইয়াৰ পিছতে মই ক'ব খুজিছোঁ অলপ ৰিস্ক এছেছমেণ্ট। আজিৰ তাৰিখত সকলোতকৈ ডাঙৰ প্ৰব্লেমটো বৰ্তমান হৈছে আউটব্ৰেক অফ আফ্ৰিকান সোৱাইন ফিভাৰ, আৰু যিটোৰ কোনো ধৰণৰ এতিয়ালৈকে প্ৰতিষেধক অহা নাই। ক্লাছিকেল সোৱাইন ফিভাৰ আগতে হৈছিলে, তাৰ প্ৰতিষেধক পোৱা যায়, এভেইলেবল আছে, বজাৰত কিনিবও পায়, গভৰ্ণমেণ্টৰ ছাপ্লাইও এভেইলেবল আছে। আপুনি নিয়াৰ বাই ভেটেনাৰী হস্পিটেলত গ'লে তাৰ পৰা পোৱা হয়। ৰিস্ক এছেছমেণ্টত মই আৰু এটা কথা ক'ব খোজোঁ যে ডিজিজ কেৰি কিন্তু বহুত ক্ষেত্ৰত বাৰ্ডেও কেৰি কৰে। বাৰ্ড মানে ধৰক চৰাই দানা দিয়াৰ লগে লগে চৰাই ফাৰ্মখনত বহুতখিনি আহে, কাউৰী হওক বা বেলেগ শালিকি হওক, তেনেকুৱা চৰাইটো তাত বাহিৰখিনি যাতে কোনো চৰাই যাতে সোমাব নোৱাৰে, তাৰ কাৰণে কিন্তু গোটেই ফাৰ্মখনতে অলপ নেট অলপ মাৰি দিয়া বহুত জৰুৰী, যাতে চৰাই চিৰিকটি বা তেনেকুৱা ধৰণৰ হেৰি আহি নেযায়। আৰু গাহৰি বেছিক বস্তুটো যে দানা খোৱাৰ 15 মিনিট অবজাৰ্ভ কৰিলে গাহৰি গোটেইখিনি বস্তু বুজি পোৱা যায় যে গাহৰিটোৱে দানা কি ধৰণে খাইছে। তো গাহৰিটো ধৰক দানাটো যদি ভালকৈ খোৱা নাই, তেনেহ'লে আমি থাৰ্মোমিটাৰ এটা লৈ পেলাই শৌচৰ দ্বাৰেৰে থাৰ্মোমিটাৰটো দিলে আমি পটকৈ গম পাই যাম তাৰ জ্বৰ আছে নেকি, আৰু তাক লগে লগে আমি আইচলেশ্যন কৰি দিম। যদি বেমাৰ হয়, গাহৰিটোক আইচলেশ্যন কৰি পেলাই বহুত কম খৰচতে গাহৰিটো ট্ৰিটমেণ্ট কৰিব পৰা হয়। বহুত ইনজেকশ্যন কিছুমান পোৱা হয়, মেলনেক্স প্লাছ, ইউনিজেপ, তেনেকুৱা ধৰণৰ, বা মেলনেক্স প্লেন, তেনেকুৱা ধৰণৰ যদি আমি ধৰক ৱেট অনুযায়ী তাৰ ড'জ থাকে, দি পেলাই আমি ইনজেকশ্যনটো যদি দি দিওঁ, জ্বৰটো কমি যাব। আকৌ যদি জ্বৰ নাহে, তেতিয়াহ'লে ঠিক, যদি আহে তাৰপিছত আমি নিজে যদি নাজানো, কোনোবা ভেটেনেৰিয়ানক মাতি আনি পেলাই দেখাব পাৰোঁ, কাৰণ সেইকাৰণে আমি তাক আইচলেট কৰি দিলোঁ, যাতে তাৰ পৰা বেমাৰটো বেলেগলৈ বিয়পি নাযায়। হাইজিনটো খুব ধুনীয়াকৈ মেইনটেইন কৰাটো বহুত জৰুৰী। ফাৰ্মখনৰ চাফ চিকুণকৈ ৰাখিব লাগে। তাত ধৰক যাওঁতে যাতে, বিশেষকৈ গাহৰিৰ যি কি হয়, আফ্ৰিকান সোৱাইন ফিভাৰটো আমি হিউমেন বা বাৰ্ড এইবিলাকেই কেৰি কৰোঁ, আৰু এইটো মানুহৰ দেহত নাহে। যে এটা যদি ইনফেক্টেড গাহৰি মাংসটো খাওঁ,
মোৰ গাত বেমাৰটো কিন্তু বিয়পি নাযায় বা মোক একো অসুবিধা নহয়, কিন্তু মোৰ তাত সেই বীজাণুটো মোৰ পৰা, মোৰ যদি গাহৰি ফাৰ্মত মই খাইছো, লৈ গৈছো, মই ফাৰ্মখনত সোমাইছো, মোৰ পৰাই গাহৰিলৈকে সেই বেমাৰটো বিয়পিব পাৰে। তো ইয়াতে কি হয় যে সেই বস্তুখিনি আমি ৰিস্ক এছেচমেণ্ট, আৰু এটা কি থাকে, অলপ ছিজনেলো কথা থাকে, যে ঠাণ্ডাৰ দিনত গাহৰিৰ মাংস চাহিদাটো অকণমান বেছি বাঢ়ে। তো আমি অকণমান যেতিয়া প্লেন কৰোঁ গাহৰিটো, আমি অকণমান ঠাণ্ডা কালি যদি গাহৰিটো বিক্ৰী কৰিব পাৰোঁ, সেই সময়ছোৱাত আমি অকণমান বেছি দাম পাব পাৰোঁ কম্পেয়াৰ টু আদাৰ, যেনে জুন, জুলাই, আগষ্ট, সেইখিনি সময়ত গাহৰি অলপ কনজামশ্যনটোও কমি যায়, আৰু সেইখিনি সময়ত অকণমান মাৰ্কেট ফ্লাকচুৱেশ্যনো দেখা যায়। আৰু এতিয়া টাইমত কি হৈছে, অলপমান আফ্ৰিকান সোৱাইন ফিভাৰৰ কাৰণে পোৱালিৰ হওক বা অলপ মাংসৰ দামো কিন্তু বজাৰত বহুত ফ্লাকচুৱেশ্যন হৈ আছে। আমাৰ বিশেষকৈ নলবাৰী আশে পাশে বহুতখিনি এফেক্ট হৈছে ফাৰ্ম, আৰু মানে বজাৰ মূল্য বহুতখিনি হ্ৰাস পাইছে। আৰু সেইকাৰণে কৈছোঁ যে অলপ এই সময়ছোৱাত অলপ ফাইনেন্সিয়েল ৰিস্ক অলপ নথকা নহয়, যে আমাৰ এইখিনি সময়ত যিটো ইনভেষ্টমেণ্ট কৰা হয়, সেই ইনভেষ্টমেণ্ট মতে আমি যিহেতু বজাৰ মূল্য, পোৱালিৰ মূল্য কম বা পোৱালিৰ চাহিদা বহুতখিনি নাই বৰ্তমান গাহৰিত, তো এই সময়ছোৱাত কিন্তু অলপমান ৰিস্ক ফেক্টৰো নথকা নহয়, কিছু আছে। ইয়াৰ পিছতে আহোঁ আমি ৱেষ্ট মেনেজমেণ্ট, যে আমি চাওক, আমি যদি ৱেষ্টটো আমি ৱেল্থলৈ কনভাৰ্ট কৰিব পাৰোঁ, আমাৰ পেলনীয়াটো যদি আমি টকালৈকে পৰিৱৰ্তন কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে যিকোনো ব্যৱসায়তে, যিকোনো ফাৰ্মিঙতে আমাৰ লাভৱান হ'ব পাৰে। তো আমি গাহৰি গোবৰটো আমি এটা মেক্সিকান টেকন'লজিৰ সহায়ত আমি এটা বায়'গেছলৈকে কনভাৰ্ট কৰোঁ, আৰু আমাৰ মাছৰ খাদ্যলৈকে, এমনিয়া ফ্ৰী মাছৰ খাদ্য বা খেতিত দিয়া আমাৰ বায়ো ফাৰ্টিলাইজাৰটো আমি গাহৰি ফাৰ্মৰ পৰাই, গাহৰি গোবৰৰ পৰা আমি পাওঁ। আৰু সেইটো বিভিন্ন ধৰণৰ সৰু ডাঙৰ বিভিন্ন ধৰণৰ ডাইজেষ্টাৰ বুলি কয়, যিটোত গাহৰি গোবৰটো সোমাই থাকে, বা বায়'গেছ প্লেণ্ট থাকে, য'ত আমি 40,000 টকাৰ পৰা আৰম্ভ হয় সিহঁতৰ ৱেষ্ট মেনেজমেণ্ট ছিষ্টেমটো। 8টা 10টা গাহৰিৰ পৰা 1000 গাহৰিলৈকে বা 2000 গাহৰিলৈকে, বা গৰুৰো ক্ষেত্ৰতো ৱেষ্ট মেনেজমেণ্ট কৰিব পৰা হয়। তো এই বস্তুটো আমি অকণমান চিন্তা কৰিব পাৰোঁ। ইয়াৰ দ্বাৰা দুটা আমাৰ লাভ হয়, যে আমি এটা বায়'গেছ বা এইটোকে আমি ইলেক্ট্ৰিচিটিলৈকেও কনভাৰ্ট কৰিব পাৰোঁ। তাৰ পৰা আমাৰ যদি পুখুৰীৰ লগতে যদি কোনোবাই গাহৰিটো পালন কৰে, তাৰ পৰা পুখুৰীৰ কাৰণে মাছৰ খাদ্যটোও তাৰ পৰা পোৱা হয়। এটা আমি গেছ, বায়'গেছ, আমাৰ ঘৰত ব্যৱহাৰ কৰা হওক গেছ এটা আমি উৎপাদন কৰিবলৈ পাৰোঁ। আৰু ইয়াৰ পৰা আমি এগ্ৰিকালচাৰ ৱেষ্ট এটা পাওঁ, যিটো আমাৰ কাৰণে খেতিত সাৰ হিচাপে ওলাই, যিটোৰ পৰা আমি এটা ভাল পইচা ইনকাম কৰিব পাৰোঁ। মানে ৱেষ্ট মেনেজমেণ্টটো মই ভাবোঁ এটা বিৰাট এচেঞ্চিয়েল বস্তু, যিটো আমি আজিৰ ডেটত কৰিলে আমি বহুতখিনি লাভৱান হ'ব পাৰোঁ। যে ইঞ্চুৰেঞ্চৰ কথাটো মই ক'লোৱে, যে ইঞ্চুৰেঞ্চ হয় আজিৰ তাৰিখত, কিন্তু বহুত বেছি সুবিধাজনক নহয়, কাৰণ 6 মাহৰ পিছতহে হয়। কোনোবা যদি বহুত ডাঙৰকৈ ফাৰ্ম কৰিব খোজে, বা কোনোবা যদি মাইকীকেইটাৰ কাৰণে ইঞ্চুৰেঞ্চ, বা মতা গাহৰিকেইটা আমি ইঞ্চুৰেঞ্চ কৰিলে আমি লাভৱান হ'ব পাৰোঁ। কাৰণ আমাৰ যিখিনি মাংসৰ কাৰণে আমি বিক্ৰী কৰোঁ গাহৰি, সেইখিনি 6 মাহৰ ভিতৰত আমি চেল কৰিব পৰা পৰ্যায়তে আহে। গতিকে ইঞ্চুৰেঞ্চটো 6 মাহ পিছতহে হয়, আৰু প্ৰিমিয়ামটো ইয়াৰ 1400 পৰা 1500 টকা। গতিকে ইঞ্চুৰেঞ্চ আছে, প্ৰাইভেট ইঞ্চুৰেঞ্চ হয়। গতিকে সেইটো আপোনালোকে নিজে চিন্তা কৰি চাব পাৰিব, যদি ভাবে ইঞ্চুৰেঞ্চ এটা কৰোঁ। অকণমান ডিজিজৰ ক্ষেত্ৰত অকণমান দুটা এটা কথা কৈ দিওঁ, যে আমাৰ বিশেষকৈ গাহৰিৰ ক্ষেত্ৰত কি হয়, পেলু এটা ডাঙৰ প্ৰব্লেম। আৰম্ভণিৰ পৰা আমি সৰু পোৱালিৰ ক্ষেত্ৰত আমি মাহে মাহে পেলুৰ ঔষধ দিওঁ প্ৰথম 3 মাহ।
তাৰপিছত 3 মাহ মানত এৰাউণ্ড 30 কেজি মানৰ ৱেট আহিয়ে যায়, 30 to 40 কেজি ৱেট আহে। তাৰপিছত আমি প্ৰত্যেক 3 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ দিওঁ। পেলুৰ ঔষধৰ লগে লগে আমি অলপ লিভাৰ ছাপৰ্ট দিওঁ, লিভাৰৰ ঔষধ দিয়া হয়। আৰু গাহৰিৰ ক্ষেত্ৰত কি হয় যে আমি লগে লগে যদি বেমাৰটো যদি আইডেণ্টিফাই কৰিব পাৰোঁ বা সমস্যাটো যদি আমি বিচাৰি ল'ব পাৰোঁ, তেতিয়াহ'লে কিন্তু বহুত বেছি সমস্যা নাথাকে। কমন কিছুমান সমস্যাই থাকে, যেনে ধৰক জ্বৰ, তাৰপিছতে কেতিয়াবা অলপ চৰ্দি হয়, বা কেতিয়াবা বহুত গাহৰি কি হয় নিমনিয়াটো এটা হয়, যদি ফ্ল'ৰখন ডেম্প থাকে বা পানীটো যদি জমা হৈ থাকে, প্ৰপাৰ যদি ড্ৰেইনেজ নাথাকে, তো বিশেষ তেনেকুৱা একো বহুত বিশেষ সমস্যা দেখা নাযায়, যদিহে কোনো ধৰণৰ ভাইৰাছ বা কিবা আক্ৰমণ নহয়। গাহৰিটোৰ প্ৰজনন ক্ষমতাটো বহুত বেছি, যে 2 বছৰত আমি যদি অলপ আমি ধুনীয়াকে টেকফুলি যদি কৰোঁ, 2 বছৰত 5 বাৰলৈকে আমি প্ৰজনন বা পোৱালি জগাব পাৰোঁ, বা মিনিমাম 4 বাৰটো আমি আৰামছে জগাবই পাৰোঁ। ইয়াৰ ভিতৰত আপোনাৰ ডাইটটো বহুত ইম্পৰ্টেণ্ট, ডাইটে বিৰাট মেজৰ ৰোল প্লে কৰে। ফিড কি দিয়ে, আৰু এনেকুৱা নহয় যে প্ৰচেছ ফিডে খুৱাব লাগিব, নিজৰ ফিড বনাই পেলাইও বা ঘৰত পোৱা বিভিন্ন বস্তুৰেও আমি তাত প্ৰটিন চ'ৰ্চটো জনাটো বহুত দৰকাৰ। প্ৰটিন চ'ৰ্চ তো আমি যদি জানিব পাৰোঁ, প্ৰটিনখিনি কিমান কোৱান্টিটিত ষ্টাৰ্টাৰত দিব লাগে, কিমানখিনি গ্ৰোৱাৰত দিব লাগে, কিমানখিনি ফিনিচাৰত দিব লাগে, সেই ধৰণে কৰিলে আমি ভাবোঁ যে আমি বহুত সোনকালে এই ব্যৱসায়টোৰ পৰা লাভৱান হ'ব পাৰোঁ। আৰু ইয়াত এৰাউণ্ড 60 to 70% প্ৰফিট মাৰ্জিন দেখা যায়, যিটো অন্য ব্যৱসায়ৰ ক্ষেত্ৰত পাবলৈ বহুত দিগদাৰী। আৰু ইয়াৰ ইনভেষ্টমেণ্ট অন ৰিটাৰ্ণ আমি 7 মাহৰ পৰা পাব পাৰোঁ। বেলেগ ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়টো বহুতখিনি দীঘল। গতিকে আপোনালোকক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিবা যদি আপোনালোকৰ প্ৰশ্ন থাকে সুধিব পাৰিব। ছাৰ, মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ছাৰ, গাহৰি গোবৰটো যদি আমি যিটো কৈছিলে এইটো ৱেষ্ট মেনেজমেণ্ট নকৰি পোনে পোনে যদি শস্যত দি দিওঁ, তেতিয়াহ'লে এই গাহৰি গোবৰৰ পৰা ফিটা পেলুৰ কিবা ফিটা পেলু মানুহৰ গাত হোৱাৰ কিবা সম্ভাৱনা থাকিব নেকি? থাকিব, কাৰণ পেলুটো কি, বহুত পেলু কি হয় আমি চকুৰে মনিব নোৱাৰোঁ। আপুনি পেলু বহুত সৰু সৰু থাকে। 2 নম্বৰ কথাটো, গাহৰি গোবৰটোত এমোনিয়া থাকিব। এমোনিয়া থাকিলে আপোনাৰ খেতিত হাং হ'ব, খেতিত আপোনাৰ গছ বেয়া হ'ব, মৰি যাব। কাৰণ এমোনিয়াটো এটা হাৰ্মফুল বস্তু, যে এমোনিয়া ফ্ৰী হ'ব লাগিব। এমোনিয়া থাকিলে খেতিৰ ক্ষেত্ৰত অসুবিধা হ'ব। সেইটো আপুনি কৰিব পাৰে, কি কৰিব লাগিব, তাক ধৰক আপুনি শুকাই ল'ব লাগিব এক্সট্ৰাকে। শুকাই ল'লে এমোনিয়াটো ইভাপৰেট হ'ব, তাত থকা ফিটা পেলুখিনিও ধৰক মৰিব, ৰ'দত যদি শুকাই দিওঁ। তেনেকে আমি কৰিব পাৰোঁ, কিন্তু তাৰ পৰা আকৌ ওলাব, সেইটো ইচ্ছা থাকে। কাৰণ অকল গোবৰটো নাহে, গোবৰৰ লগত পেচাবটো আহে গাহৰিৰ। অকল গোবৰটো ছেপাৰেট কৰিবলৈ অসুবিধা হয়, সেইটো শুকাব লাগিব। শুকাই পেলাই সেইটো ইউজ কৰিব পাৰে। ছাৰ, চবতছে ভাল ছাৰ মানে এইটো ৱেষ্ট মেনেজমেণ্টটো কৰি লোৱাটো। য'ত চাওক আপোনাৰ হাইজিনটো ভালে থাকে, কৰিব পাৰিলে ভাল, তেতিয়া আপোনাৰ ফাৰ্মখনত স্মেল নাথাকে। আৰু বহুত কমপ্লেইন হয় আজিকালি, গমেই পায় আপুনি। ফাৰ্মখন অকমান ডাঙৰ কৰাৰ লগে লগে আশে পাশে মানুহৰ বহুতখিনি কমপ্লেইন হয়, গোন্ধাইছে, ই হৈছে সি হৈছে। তো সেইবিলাকৰ পৰাও আপোনাৰ ফাৰ্মখন ছেফ থাকে। আৰু ইয়াত বহুত বেছি পইচাও নালাগে, যে এনেকুৱা নহয় যে বহুত টকাৰো প্ৰয়োজন। চিষ্টেম বায়' বুলি আপুনি যদি চাৰ্চ কৰে অনলাইন, বা যদি লাগে মই নাম্বাৰটো শ্বেয়াৰ কৰিব পাৰোঁ। চিষ্টেমা বায়' বুলি কোম্পানী, যিটো মই ইউজ কৰোঁ, বা বেলেগ থাকিবও পাৰে। চিষ্টেমা বায়'ৰ সিহঁতে বৰ্তমান বনাই দি থৈ যায়। আৰু ইয়াত বেলেগ বেলেগ মানে আপোনাৰ 40,000-ৰ পৰাই আৰম্ভ হয়। ধন্যবাদ। আৰু মুছাহাৰী ডাঙৰীয়াৰ পৰা এটা প্ৰশ্ন আহিছে, বেষ্ট ব্ৰিডৰ নাম কেইটামান লাগে যদি আপুনি। আমাৰ বেচিকেলি কমন ব্ৰিড আমাৰ যিটো হয় হেমচিয়াৰ, ইয়ৰ্কশ্বেয়াৰ। ইয়ৰ্কশ্বেয়াৰবোৰ গুড মাদাৰ হয়। হেমচিয়াৰ কিছুমান হেমচিয়াৰ অকণমান
ভাল মানে সিহঁতে অকণমান ফিৰচিয়াছ, কেতিয়াবা ভাল মাক নহ'বও পাৰে। কিন্তু য়ৰ্কশ্বেয়াৰ যিটো বগা আমাৰ বগা গাহৰি বুলি যিটো আমি কথিতত কওঁ, আৰু য়ৰ্কশ্বেয়াৰ ব্ৰিডটো বহুত দেৰ গুড মাদাৰ। তাৰ উপৰিও ডিউৰক পোৱালিৰ কি হয়, ডিউৰক জাতটোৰ কি হয়, সিহঁতৰ গ্ৰ'থটো বহুত ভাল, খুব ফাষ্ট গ্ৰ'থ হয়। খালি এটা বস্তু চাব লাগে যে ইনব্ৰিডিং, মানে একে মাক বাপেক একেখন পৰিয়ালৰ যদি পোৱালি হয় তেতিয়াহ'লে ইনব্ৰিডিং হ'ব। ইনব্ৰিডিং হ'লে অকণমান গ্ৰ'থত বা পিছলৈকে কি হ'ব, পোৱালিখিনিৰ কোৱালিটিটো বেয়া হয়। সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট। ইনব্ৰিডিং মানে ইনব্ৰিডিং হ'ব নালাগে। আফ্ৰিকান সোয়াইন ফ্লুৰ পৰা বাচিবলৈ আপুনি নিজে কি ইনিচিয়েটিভ লৈছে, মানে আপোনাৰ ফাৰ্মখনত আপুনি কেনেকুৱা ব্যৱস্থা লৈছে? আমি এতিয়া কৰোঁ কি 3 লেয়াৰ বায়'ছিকিউৰিটি মেজাৰ্ছ। আমাৰ ফাৰ্মত যোন মানুহে নাহক তেওঁক এটা আমি ধৰক মেনুৱেলিয়ে মানে পাম্প এটা ৰাখিছোঁ য'ত ডিছইনফেক্টেণ্ট দিয়া আছে। সেই ডিছইনফেক্টেণ্টটোৰে আমি স্প্ৰে কৰি দিওঁ, ফাৰ্ষ্ট কথা। 2 নম্বৰ, আমাৰ যিমানখিনি দানা হওক, বেগ হওক, যি বস্তুৱে আহে ফাৰ্মত, সেইখিনি আমি গেটতে, এইটো হ'ল ফাৰ্ষ্ট লেয়াৰ, যে গেটত প্ৰথম আমাৰ য'ত গেটখনত সোমাইছে ফাৰ্মখনৰ আমাৰ 3টা ডিফাৰেণ্ট ছিকিউৰিটি লেভেলছ আমি ৰাখিছোঁ। প্ৰথম সেইটো কৰিলোঁ। 2 নম্বৰ হ'ল, যেতিয়া মানুহজন সোমাব তেওঁক আমি আমাৰ নিজৰ ড্ৰেছ দিম, তেওঁৰ পূৰা কেপ দিম, মাথাত পিন্ধা, ভৰিত পিন্ধা বুট দিম, আৰু গোটেইখিনি বস্তুৱে আকৌ চেনিটাইজ হৈ যাব। ছেকেণ্ড লেয়াৰ। থাৰ্ড লেয়াৰ হ'ল যে আমি আকৌ যেতিয়া ফাৰ্মখনত সোমোৱাৰ আগতে তেওঁক আমি আকৌ ফুট মানে পটাছ বাথ বুলি ক'ব পাৰোঁ, ফুট বাথ, যে ফাৰ্মখনত যাতে এটা সোমোৱাৰ আগতে এখন ট্ৰেপ থ'ব পাৰে বা এটা আমি তেনেকুৱা ধৰণৰ বনাই দিবও পাৰোঁ। তাত পটাছ পানী দি থোৱা থাকে আৰু ডিছইনফেক্টেণ্ট দি থোৱা থাকে। তাত ভৰিখন তিয়াই পেলাই আমি ভিতৰলৈ সোমাই যাওঁ। কোনটো খাদ্য ভাল হ'ব মানে? খাদ্য হ'ব, চাওক, মইতো এতিয়া ফাৰ্ম এখন যদি ভালকে মেনেজ কৰি চলাবলৈ হয় আজিৰ তাৰিখত, নিজে বনাই লোৱা খাদ্যটো নিজে যদি ধৰক এটা যদি সৰু এটা মেনুফেকচাৰিং ইউনিটো কৰি ল'ব পাৰে, বা যদি আপোনালোকে সেইটোত টান পায়, মই ভাবোঁ হিউজ ফিডটো সকলোতকৈ বেষ্ট আজিৰ ডেটত। তাৰ FCRটো বহুত বেছি ভাল, ফুড কনভাৰ্জন ৰেচিঅ'টো বহুত বেছি ভাল। মোক যদি সোধে, মই ব্ৰেণ্ড হিচাপত কিন্তু হিউজটো প্ৰিফাৰ কৰোঁ, আমি যিটো ইউজ কৰোঁ। ধন্যবাদ। আৰু বহুতে ক'ব বিচাৰে যে এই ফুডৰ লগতে আফ্ৰিকান সোয়াইন ফ্লু আহি যায়, মানে কথাষাৰ একদম আহে। সেইকাৰণে ফুড বেগটো সদায় চেনিটাইজ কৰাটো বহুত, ফুডৰ লগত গাড়ীখনত যিখন গাড়ীত মালখিনি আনিছে আমি গাড়ীখন গেটত সোমোৱাৰ আগতে এবাৰ চেনিটাইজ কৰি দিওঁ। আৰু কাৰোবাৰ প্ৰশ্ন আছে নেকি? এটা আহিছে পেলুৰ ওপৰত। 10 কেজিত আমি যদি লিকুইড দিব খোজো, এলবেণ্ডাজল চিৰাপ যদি দিওঁ, চাওক ইয়াৰ বহুত কেইটা কেটেগৰীৰ বেলেগ পেলুৰ কাৰণে মেডিচিন আছে। এলবেণ্ডাজল আছে, ফেমেণ্ডাজল আছে, আইভাৰমেক্টিন উইথ এলবেণ্ডাজল আছে। তো আমি যদি ধৰক এলবেণ্ডাজল দিওঁ, এভৰি 10 কেজিত আমি 7 ml কে দিব পাৰোঁ। ছাৰ, মই মোৰ জাষ্ট নলেজৰ কাৰণে বস্তু সুধিব বিচাৰিলোঁ। হয়। আপুনি যোনটো ইঞ্চুৰেঞ্চৰ কথা যোনটো ক'লে, মানে ইঞ্চুৰেঞ্চটো যে কেতিয়া কোনোবাই ছাপ'জ পিগ ফাৰ্ম এষ্টাব্লিছ কৰাৰ পিছত ইঞ্চুৰেঞ্চ বিচাৰে, মানে সেইটো কি জেনেৰেলি গ্ৰুপ ইঞ্চুৰেঞ্চ কৰে না ইণ্ডিভিজুৱেল এটাৰ এগেইনষ্টত কৰা হয়, এনিমেলৰ এগেইনষ্টত কৰা হয় বস্তুটো? ইণ্ডিভিজুৱেল কৰা হয়। ইণ্ডিভিজুৱেল ন? হয়, অ'কে। সেনেকুৱা গ্ৰুপত সেনেকুৱা নহয় ন বস্তুটো? গ্ৰুপতো হয়। চাওক, ইয়াতে বহুত কেইটা 2-3টা কেটেগৰী থাকে। এটা কেটেগৰী হয় যদি আপুনি লোনৰ কাৰণে এপ্লাই কৰে, আচ্ছা, যে গভৰ্ণমেণ্ট কিবা লোন হৈছে, আপোনাৰ ছাবচিডাইজ লোন হৈছে, লোন হ'লে হয়। তেতিয়া গ্ৰুপ ৱাইজো মানে সেই যিটো বেংকৰ পৰা আপোনাৰ লোন হ'ব অ'কে। তাৰ পৰাই মানে তেওঁলোকে ইঞ্চুৰেঞ্চটো কোনোবা এটা বেলেগ পাৰ্টিৰ, মানে থাৰ্ড পাৰ্টি বুলি কৈছোঁ মই, থাৰ্ড পাৰ্টিৰ দ্বাৰাই আচ্ছা, কৰাই দিয়ে, মানে কম্পালচৰি কৰাব লাগে। তো তেতিয়া অ'কে। সেনেকুৱা ক্ষেত্ৰত আপোনাৰ কি হয়, গ্ৰুপ ইনচুৰ্ড হয়। গ্ৰুপটো কৰি দিয়ে। আচ্ছা, ঠিক আছে, মই বুজি পালোঁ ছাৰ। এতিয়া সেইটোৱে যদি আমি কনফিউজন মানে আছে বাৰু। ইণ্ডিভিজুৱেলি কৰিব লগা হয়, মই যে ধৰক মোৰ ফাৰ্মখনত মোৰ 50টা গাহৰি আছে, মই দেখিছোঁ যে হয়, মই 50টা মোৰ 10জনী মোৰ মাইকী গাহৰি, কাৰণ হয়। বাকীবোৰ মই 6 মাহ হোৱাৰ পিছততো মই বিক্ৰী কৰি ওলাই দিম।
মই মাইকী কেইটাক কৰাব খোজো তেতিয়াহ'লে মই ইণ্ডিভিজুৱেলিও কৰাব পাৰো অ'কে চ' ডিপেণ্ডছ অন আৰু নিজৰ ৰিকুৱাৰমেণ্টৰ ওপৰত আৰু ন ছাৰ বস্তুটো একদম নিজৰ ৰিকুৱাৰমেণ্ট ওপৰত চ' থেংক ইউ আৰু ছাৰ এইটো থেংক ইউ বহুত ছ' মাছ পপুলাৰিটি হোৱা নাই মানে বহুতে কৰিবই নিবিচাৰে সকলোতকে ডাঙৰ একজেক্টলি কথাটো মই হ'ল সেইকাৰণে সুধিলো বস্তুটো কাৰণ মই প্ৰথমবাৰ ধৰিলো বস্তু সেইকাৰণে আপোনাক মই সুধিলো বস্তুটো মানে এতিয়া বাজাজে কৰি আছে কিন্তু চব জেগাত বা চবক নকৰে মানে সেনেকুৱা টাইপ আৰু আপোনাৰ অ'কে বেছিকে সেইকাৰণে মই আপোনাক থাকিলেহে সুধিলো কৰে বস্তুটো হয় হয় একজেক্টলি মই সেইটো কাৰণে মই সুধিলো বস্তুটো কাৰণ মই কনচেপ্টটো শুনা নাছিলো মই ফাৰ্ষ্ট টাইম শুনিলো মানে নাই হৈছে এতিয়া আগতকে কৰা আৰম্ভ কৰিছে সেইটোত কাৰণ ইয়াৰ প্ৰিমিয়ামটোও বেছি হয় আৰু ছমাহ হ'ব লাগে মিনিমাম 6 মান্থ আৰু সেইটো আপোনাৰ নিয়াৰ বাই ভেটেনাৰিয়ান এজনে ডক্তৰ এজনে তেওঁ চাৰ্টিফাই কৰি দিব লাগিব হয় অ'কে আচ্ছা মই গম পালো দিয়ক আৰু অল চাইডৰ থেংক ইউ আপুনি ছাৰ ফটো দিব লাগিব গোটেইকেইটা এংগুলৰ পৰা ফটো দিব লাগিব যে গাহৰিটো হেল্ডি কোনো প্ৰব্লেম হোৱা নাই আৰু ইয়াৰ ইনস্পেকশ্যন হ'ব ক্লেম মানে ফিজিকেলি হা ফিজিকেল ইনস্পেকশ্যন টাইপ মানে আৰু ন ছাৰ বস্তুটো একদম ফিজিকেল ইনস্পেকশ্যন হ'ব আৰু 15 দিন পিছতে কিন্তু ক্লেম পায় বুলি তেওঁলোকে কৈছে থেংক ইউ ছ' মাছ অ'কে ছাৰ আমাৰ এতিয়া ফাৰ্মবিলাক ভালদৰে গঢ় লৈ উঠেহে বাহিৰৰ পৰা মানে ASF পজিটিভ যিবিলাক গাড়ী আহিছে গাহৰি যিখিনি বাহিৰৰ পৰা অনা হৈছে সেইখিনিৰ জৰিয়তে ছাৰ গোটেই মানে অসমৰ সুস্থ ফাৰ্মবিলাকতো এই আফ্ৰিকান স্ৱাইন ফিভাৰটো বিয়পি পৰিছে কিন্তু ছাৰ কিবা ব্যৱস্থা ল'ব পৰা নাযায়নে বাৰু এইটো ক্ষেত্ৰত তো বহুতখিনি আপোনালোকে যদি ধৰক আমাৰ বহুত কেইটা সন্থা আছে জানে আপোনাৰ নেফা বুলি এটা আছে সদৌ অসম গাহৰি পালক সন্থা আছে তেওঁলোকে বহুত লাগিয়ে আছে এইটোক লৈ মানে ইয়াত যেতিয়ালৈকে গভৰ্ণমেণ্টে কোনো এটা ইনিচিয়েটিভ নলয় কাৰণ ইয়াত এইবোৰ লবি কেন্দ্ৰিক হয় বিশেষকৈ ইয়াতে বাহিৰৰ লবি আছে গতিকে বাহিৰত যিখিনি উৎপাদন হৈ আছে সেইখিনি অসম বা নৰ্থ ইষ্টৰ কাৰণে ডিপেণ্ডেণ্ট তেওঁলোকে তো ইয়াত লবি কেন্দ্ৰিক ইয়াত ধৰক বহুত বেছি মই ফাৰ্মাৰ হিচাপে ইয়াত বহুত বেছি মাথা মাৰি মই নাভাবোঁ আমাৰ লাভ হ'ব কাৰণ ইয়াত লাগিব লগা সন্থা বহুতকেইটাই লাগি আছে কিন্তু ইয়াৰ পৰা একো উপকৃত আমি হোৱা নাই তো এইটো বস্তুৰ ক্ষেত্ৰত এটা যেতিয়ালৈকে কোনো এটা ষ্ট্ৰং সিদ্ধান্ত গভৰ্ণমেণ্টে নলয় বা আমি ফাৰ্মাৰ সন্থাই যদি একো বিশেষ ব্যৱস্থা ল'ব নোৱাৰো মই ভাবোঁ যে ইয়াৰ পৰা মানে আমি এনেকুৱা ধৰণৰ বস্তুৰ পৰা আমি একো নাপাওঁ পৰিত্ৰাণ পাব নোৱাৰো আৰু সেইটো বস্তু আপোনাৰ বুলি নহয় আমাৰো বহুত কেইবা হাৰ্ম হৈছে বৰ্তমান আমি মোৰ ওচৰৰে ফাৰ্ম এখনত লাগিছে গতিকে 1 কিলোমিটাৰ ৰেঞ্জৰ কাৰণে মোৰ ফাৰ্মৰ গোটেই গাহৰি মই কম পইচাত ওলাই দিব লগা হৈছে চ' নিজেও ভুক্তভোগী আমি সময়ত গতিকে এইবিলাক বস্তুৰ ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে যেতিয়ালৈকে এটা ষ্ট্ৰং পদক্ষেপ নল'ব তেতিয়ালৈকে মই ভাবোঁ যে গাহৰি পালন অসমত এতিয়া ইন এ ভেৰি ৰিস্ক ফেক্টৰ মানে বহুত ৰিস্কি হৈ আছে য'ত বজাৰ মূল্য কম আমি ইনভেষ্টমেণ্ট কৰি পেলাই আগবঢ়াই নি শেষৰ যিটো বস্তু মানে এটা ভাল পৰ্যায় অহাৰ লগে লগে কি হয় ফাৰ্মখন ডুবি যায় ডাঙৰ আমাৰ ভাল ফাৰ্মাৰে এইবোৰ সমস্যাত ভুগিছে ইয়াত গভৰ্ণমেণ্টৰ এটা পদক্ষেপ বহুত জৰুৰী গতিকে সেইটো আমি আমাৰ এই মাধ্যমৰ থ্ৰুদি আমি গভৰ্ণমেণ্টলৈ এটা আপিল কৰিব পাৰোঁ যে তেওঁলোকে যদি ইয়াত এটা ভাল পদক্ষেপ লয় বা এটা ইঞ্চুৰেঞ্চ পদক্ষেপ কৰিলেও আমি বহুতখিনি পৰিত্ৰাণ পাব পাৰোঁ এটলিষ্ট আগত এটা ইঞ্চুৰেঞ্চ আছিলে সেই ইঞ্চুৰেঞ্চটোও বহুত যদি আকৌ ধন্যবাদ জনালো গভৰ্ণমেণ্টে যদি শ্ৰী বিশ্বজ্যোতি নতুনকে কৰাই কাকতিদেৱক তেতিয়াও আমি বহুতখিনি লাভৱান হ'ম পিগাৰী ব্যৱসায়ৰ ওপৰত তেখেতৰ অতি মূল্যৱান আৰু অনুপ্ৰেৰণাদায়ক বক্তৃতাৰ বাবে প্ৰগতিশীল কৃষক আৰু এগ্ৰ টুৰিজম উদ্যোগপতি হিচাপে তেখেতৰ অভিজ্ঞতাসমূহে আমাৰ মাজত পিগ ফাৰ্মিঙক কেনেকৈ এটা স্থায়িত্বশীল আৰু লাভজনক উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰি তাৰ এক নতুন চিন্তাধাৰাৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ লগতে আজি যোগদান কৰা সকলো অংশগ্ৰহণকাৰীকো ধন্যবাদ জনালো আজি পোৱা জ্ঞান আৰু অভিজ্ঞতা আগলৈ পিগ ফাৰ্মিঙক উন্নত কৰাৰ পথত নিশ্চয় সহায়ক হ'ব বুলি আশা কৰোঁ ইয়াৰ সৈতে আজিৰ আমাৰ এই অধিৱেশন আমি সমাপ্ত কৰিলোঁ পুনৰ এবাৰ ধন্যবাদ আৰু পৰৱৰ্তী খেতি সংলাপত আকৌ দেখা হ'ম সেই একে সময়তে সকলো সংযুক্ত থাকক আৰু অনুপ্ৰাণিত হৈ থাকক অশেষ ধন্যবাদ